ধুনীয়াকৈ গাঠিলো দুটা সাইড লগ হৈ গৈছে ঘন ঘন দেখি আহিছে নে পাতল পাতলকৈ গাঠিছো আৰু আজি ভিডিওটো মই ধুনীয়াকৈ গাঠিলো আৰু অকণমান দূৰত দূৰত গাঠিছো যিহেতুকে দুটাকৈ গাঠিছো অকণমান বেলেগ হৈছে ডিজাইনটো অলপ পাতলকৈ গাঠিছো আৰু Hey guys, কি খবৰ সকলোৰে আশা কৰিছো সকলোৰে ভাল মোৰটো ভালেই মই দেহি কিচেন ব্লগৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো আৰু আজি মই চাদৰ এখন গাঠিম বুলি ভাবিছো আৰু আজি অকণমান বেলেগ ষ্টাইলৰ গাঠিম তাকে আপোনালোকক দেখাম বুলি ভাবিছো একেবাৰে সহজ পদ্ধতিত আগতে বেলেগ এটা ষ্টাইলত গাঠিছিলো আজি এটা বেলেগ ডিজাইনত আপোনালোকে নতুন শিকিব পাৰিব আৰু নতুন নতুন ডিজাইন বলক তেতিয়াহলে একদম ভিডিঅ'টোৰ মাজলৈ দেৰি কৰি নাথাকো আৰু মই চাদৰৰ মানে হেইবিলাক আগে গুঠিয়ে লৈছো এই খুটাবিলাক আগে মই ঠিক কৰি লৈছো সময় লাগে ন হেতু কাৰণে মই আগে কৰি থৈছো আৰু মই এনেকৈ বহি এখনত মেৰিয়া কৰিছিলো এনেকৈ বহি এখন লৈছো বহিখনত এয়া দুটা কালাৰৰ দলি গুলি আৰু লাগিব চাদৰখনৰ কালাৰৰ এটা গুলি আৰু এটা বেজি আৰু এখন কেচি এইকেইটা বস্তু লাগে আৰু চাদৰখনৰ দহি গুঠিবৰ কাৰণে প্ৰথম দহিখিনি বটি ল'ব লাগে এনেকৈ ধুনীয়াকৈ এনেকৈ মই 100 পাক দিছো ইয়াৰ 50 পাক এটো কালাৰৰ 50 পাক আৰু অৰেঞ্জ কালাৰৰ 50 পাক এনেকৈ আপোনালোকে দি লব মই কৰিয়ে লৈছো তথাপি আপোনালোকক দেখাইছো আৰু কেনেকৈ কৰিছো এনেকৈ হিসাব কৰি যাব 50 50 100 কৰি লব তেতিয়া ইমান পাতলো নহয় আৰু ইমান ডাঠু নহয় জুখৰ হয় আৰু এনেকৈ বহি ললে 50 100 পাক কৰি লব মানে এটা কালাৰ হলে 100 পাক কৰিব বা দুটা কালাৰ হলে 50 50 কৰি লব আৰু মই এখিনি পিছত কৰিম যেহেতুকে কৰা হৈ আছে হেতু কাৰণে এটো কৰি যাম আৰু আপোনালোকক দেখাও এখিনি কৰি থৈছো যেহেতুকে এয়াই কৰিম মই তাৰ পিছত আকৌ এখিনি কৰি লম যদি লগা হ'ব বাৰু এতিয়া বৰ্তমান আপোনালোকক দেখাও এয়া খুটা মই বেজি খুমুৱাই লৈছো আৰু আজি অকণমান বেলেগ ডিজাইনত কৰিম হেতু কাৰণে আপোনালোকক দেখাই লম বলক তেতিয়াহলে আৰু এইখনে হৈছে মোৰ চাদৰখন আৰু চাদৰখন ধুনীয়াকৈ মই গাঠিবলৈ লৈছো একদম গাৰু এটা ওপৰত দি লৈছো যাতে ওখ হয় কৰিবৰ কাৰণে সুবিধা হয় তেনেকৈ লৈছো মই আৰু এয়া প্ৰথমতে মই বেজিটোৰ ফুটা খুমুৱাই লৈছিলো আৰু ধুনীয়াকৈ গাঠি দিছো দেখিছেনে মই তিনটা গাঠি দিম আৰু যদি অকণমান দীঘলকৈ ৰাখিব বিচাৰে মানে ৰহিটো উলমি থকা বিচাৰে তেতিয়াহলে 4টা 5টা গাঠিও দিব পাৰে কিন্তু তিনটা গাঠি দিলে মানে যথেষ্ট আৰু তিনটা গাঠি দিলে ধুনীয়া হয় দেখিবও ভাল লাগে মই তেনেকৈ গাঠি দি লৈছো আপোনালোকে মন কৰকচোন মই কেনেকৈ দিছো প্ৰথম এটা গাঠি দিব টাইটকৈ যাতে উলমি নাথাকে মন কৰিব টাইটকৈ গাঠিকিটা দিব দুটা দিলেও হয় কিন্তু তিনটা দিলে ধুনীয়া টাইট হৈ থাকে খুল খাই নাযায় আৰু ভৱিষ্যতে খুল খোৱা চিন্তা নাথাকে আৰু মই আজি অকণমান বেলেগকৈ কৰিছো আগতে মই বেজিটো লগাই থৈ দিও এতিয়া বেজি মই কাটি দিছো মানে বেজি ৰাখি থোৱা নাই আৰু এনেকৈ খুটা গিডাল প্ৰথমতে এনেকৈ দি লৈছিলো তাৰ পিছত মই এতিয়া দহিখিনি দি দিছো দহিখিনি দি এতিয়া মই ধুনীয়াকৈ গাঠি এটা মাৰি লম অকণমান বেলেগ হয় আৰু ষ্টাইলটো একেই হ'ব দহিটো দেখাত কিন্তু গুঠাৰ ডিজাইনটো অকণমান বেলেগ হয় আপোনালোকে এনেকৈ গুঠিব পাৰিব মানে মই হেতু কাৰণে দেখাই দিছো বেলেগ পদ্ধতিৰে সদায়নো একেটা পদ্ধতিৰে কিমান দেখাই থাকিম সেইকাৰণে আজি অকণমান বেলেগকৈ দেখাইছো ইয়াৰ মাজত দুটা বা তিনটা গাঠি দি ল'ব দুটা দিলেও হয় মই তিনটা দি লৈছো আৰু দহিখিনি মই ঘূৰাই আনিছো তাৰ পিছত মই এতিয়া গাঠি দিম গাঠিকেইটা কেনেকৈ দিম মনত ৰাখিবচোন মই এনেকৈ খুমুৱাই আনিছো প্ৰথম টাইটকৈ দিছো আকৌ এবাৰ টাইটকৈ দিম দুটা গাঠি দিম এটা সাইডে দুটা গাঠি দিম এডাল খুটাৰে মন কৰক মই কোন ফালে দি খুমুৱাই আনিছো ওপৰ ফালে দি তলৰ ফালে দি উলিয়াই আনিছো উলিয়াই মই ধুনীয়াকৈ টাইটকৈ গাঠি দিম যাতে গাঠিকেইটা খুল খাই নাযায় আৰু টাইটকৈ লাগিও যায় গাঠিকেইটা বাৰু পিছল খুটা যদিও ধুনীয়াকৈ টাইটকৈ লাগি গৈছে গাঠিকেইটা আৰু ইফালৰ খুটাডালে মই হিটু সাইডে উলিয়াই আনিম মন কৰকচোন দুইটা বেলেগ বেলেগ সাইডৰ পৰা মই দিছো ইটু সাইডেও উলিয়াই আনিলো আৰু এটু সাইডেও মই ধুনীয়াকৈ টাইটকৈ উলিয়াই আনিম দুবাৰ উলিয়াই আনিম মই খুটাডাল একদম টাইটকৈ লাগি যাব বেজি দি কৰিলে মাজৰ ফালেৰে খুমুৱা যায় এতিয়া মাজৰ ফালেৰে খুমুৱা সুবিধা নাই হেতু কাৰণে দুইটা সাইডে মানে টানকৈ গাঠিকিটা দি ল'ব তলৰ ফালেৰে খুমুৱাই আকৌ ওপৰ ফালে দি উলিয়াই আনিব খুটাডাল দুইটা সাইডে দিব যাতে দুইটা সাইডৰ পৰা গাঠিটো মজবুত হৈ থাকে যাতে ভৱিষ্যতে খুলি নাযায় আৰু তেনেকৈ দি দিব মই কেনেকৈ দিছো মন কৰিছেনে মোৰ মানে খুটাডাল অলপ ছুটি হৈছে আৰু অকণমান দীঘলকৈ ৰাখিব লাগিছিল মোৰ মানে হেতু কাৰণে খুটাডাল উলিয়াওঁতে দিগদাৰ লাগিছে অকণমান দীঘলকৈ ৰাখিব আপোনালোকে মন কৰিব যাতে সুবিধা হয় আৰু আপোনালোকক কৰিবৰ কাৰণে খুটাডাল উলিয়াই আনিবৰ কাৰণে সুবিধাকে ল'ব অলপ দীঘলকৈ ল'ব একো নাই নষ্ট বাৰু হ'বই অকণমান খুটা অকণমান দীঘলকৈ ল'ব মই প্ৰথম মানে ছুটি কৰি লৈছিলো হেতু কাৰণে অলপ দিগদাৰ হৈছে আৰু এতিয়া দুইডাল খুটা লগাই ল'ব দুই ফালৰ দুইডাল খুটা লগাই ল'ব লগাই আকৌ এটা গাঠি দি দিব তেতিয়া একদম হৈ গ'ল আৰু লাষ্ট ফিনিশিং গাঠি এটা দি দিব আৰু তলৰ ফালেৰে উলিয়াই টাইটকৈ টানি দিব তাৰ পিছত হৈ গ'ল আৰু দহিটো দেখিছেনে মই টাইটকৈ ধুনীয়াকৈ টানি দিলো
আৰু একদম ইজি হয় পদ্ধতিটো একেবাৰে সহজ হয় আপোনালোকে এনেকৈ কৰি চাব আৰু মই সূতাকেইডাল ধুনীয়া জোখত কাটি দিলোঁ একেবাৰে দীঘলো কৰা নাই আৰু একেবাৰে চুটিও কৰা নাই আৰু ধুনীয়াকৈ গোল কৰি ল'ব পাৰে কিনাৰকেইটা কাটি দিলে গোল হৈ যাব ইয়াৰ প্ৰথমটো মোৰ হৈ গ'ল আৰু ছেকেণ্ডটো মই কৰি ল'লোঁ এনেকৈ তাৰপিছত আৰু অলপমান দূৰত দিছোঁ মই আজি ষ্টাইলটো অকণমান বেলেগকৈ কৰিছোঁ মানে অকণমান দূৰত দুটা কৰি দিছোঁ সদায় মানে একেটা ষ্টাইলতনো কেনেকৈ গাঁঠি থাকিম ন ভাল নালাগে একেটা গাঁঠিলে সেইকাৰণে আজি ভাবিলোঁ অকণমান নিজে মনেৰে বনাই দিছোঁ আৰু অকণমান বেলেগ ডিজাইনত এনেকৈ দিছোঁ আৰু মই এতিয়া ধুনীয়াকৈ দীঘলকৈ ৰাখি ল'লোঁ আপোনালোকে গাঁঠিটো মন কৰিব আকৌ এবাৰ মই দেখাই দিছোঁ ধুনীয়াকৈ গাঁঠিটো কেনেকৈ দিওঁ এবাৰ অকণমান দীঘলকৈ ৰাখিছোঁ যিহেতুকে প্ৰথমটো ৰাখোঁতে অকণমান দিগদাৰ লাগিছিলে সেইটো কাৰণে অকণমান দীঘলকৈ সূতাডাল ৰাখিছোঁ যাতে গাঁঠি দিওঁতে সুবিধা হয় আৰু এতিয়া মই ধুনীয়াকৈ 2 বা 3টা গাঁঠি দি ল'ম টাইটকৈ আৰু জোখত ৰাখিব যাতে সূতাটো নষ্ট নহয় দহিটো আগৰ দহিটো কিমান জোখত ৰাখিছিলে সেইটো মন কৰিব মই সেইটো জোখতে ধুনীয়াকৈ ৰাখি লৈছোঁ যাতে কাটোতে নষ্ট নহয় আৰু এনে বহুতখিনি সূতা নষ্ট হয় কাটোতে দীঘলকৈ ৰাখিলে সিটো জোখতে মই ৰাখি ল'ম এয়া ধুনীয়াকৈ 2টা টাইটকৈ গাঁঠি দি ল'লোঁ আৰু দহিখিনি ওপৰেৰে ঘূৰাই আনিলোঁ আৰু এতিয়া মই গাঁঠিকেইটা দি যাম মন কৰকচোন ওপৰৰ ফালেৰে দি তলৰ ফালেৰে সুমুৱাই টাইটকৈ টানি দিব আৰু এবাৰ দিব ডবল দিব আৰু 2টা গাঁঠি দিব 2টা গাঁঠি দি এটা সাইডৰ পৰা হৈ গ'ল আৰু সিটো সাইডেৰে যোনডাল সূতা ৰৈছিলে সেইডালেৰে মই ইটো সাইডৰ পৰা ঘূৰাই দিম মন কৰক মই 2 সাইডে দিছোঁ একেটা সাইডে নিদিব তেতিয়া এটা সাইডেহে গাঁঠি লাগিব সিটো সাইডে গাঁঠি নালাগিবই সেইটো কাৰণে 2টা সাইডৰ পৰা দিব তেতিয়া 2 সাইডে গাঁঠিটো লাগি যাব এনেকৈ আকৌ এবাৰ দিম মই দুইফালে 2টা 4টা গাঁঠি দি দিছোঁ মই এনেই বেজি দি কৰিলে বাৰু মাজৰ ফালেৰে সুমুৱা যায় এতিয়া মাজৰ ফালেৰে সুমুৱাব নোৱাৰি সেইটো কাৰণে দুইফালে 2টা 4টা গাঁঠি দিব আৰু একদম শেষত 2ডাল সূতা লগ লগাই আৰু এটা গাঁঠি দি দিব একে ডিজাইনতে খালি 2ডাল সূতা লগ লগাই দিব আৰু এটো দি দিলে শেষ আৰু টোটাল 5টা গাঁঠি হৈ গ'ল আৰু 5টা গাঁঠিত কমপ্লিট হৈ গ'ল আৰু এটো হৈ গ'ল মোৰ দেখিছেনে আৰু মই চুককেইটা অকণমান কাটি গোল কৰি দিছোঁ দেখিবলৈ ধুনীয়া লাগিব তেতিয়া আৰু এটা গাঁঠি লৈছোঁ মই ধুনীয়াকৈ একে ডিজাইনতে সূতাখিনি যাতে নষ্ট নহয় মন কৰিব সূতাটো একদম সমান জোখত ৰাখিব এইটোৰ জোখত আৰু আজি ডিজাইনটো কেনেকুৱা লাগিছে কমেণ্টত জনাব এটা আনকমন ডিজাইন হয় নিজে ভাবি লৈছোঁ আৰু আপোনালোকে যদি ভাবে যে আৰু এটা দি দিব পাৰে মানে 3টা কৰি আৰু অলপ পাতল কৰি নিজৰ ইচ্ছামতে গুঠিব পাৰে সেইটো কাৰণে শিকি ল'ব লাগে নিজে যেনেকৈ মন যায় তেনেকৈ কৰিব পাৰে আৰু মোৰ আগৰ ভিডিঅ'ত আছে ডবলকৈ গাঁঠা ভিডিঅ' আছে মানে 2টা স্তৰত দহি গুঠা ভিডিঅ' দি থৈছোঁ মই আপোনালোকে চাব পাৰিব আৰু মই মণি লগাই চাদৰ গাঁঠিছিলোঁ মানে আগতে সেয়াও ভিডিঅ' আছে আপোনালোকে সেয়াও চাব পাৰিব আৰু মোৰ ভিডিঅ'বিলাক চাই যদি ভাল পাইছে লাইক কৰিব কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰিব চেনেলটো তেতিয়া নতুন ভিডিঅ' দি থাকিলে আপোনালোকে আপডেটবিলাক পাই থাকিব আৰু মই এইটো ধুনীয়াকৈ গাঁঠি লগাই দিছোঁ টাইটকৈ আৰু একেবাৰে আপোনালোকে বেজি সুমুৱাই ল'ব পাৰে সূতাডাল আচলতে একেবাৰে সুমুৱাই ল'লে ইজি হয় পিছত কৰি থাকিব পাৰিব আপোনালোকে লাহে বেজিটো সূতাডাল সুমুৱাই দিব লাগে তেতিয়া সোনকালে হয় আৰু এনেকৈ সুমুৱাই থ'লে পিছত লাহে গুঠি থাকিলে হয় মই সেইটো কাৰণে একেবাৰে এটা সাইড কৰি লৈছোঁ এনেকৈ গাঁঠিখিনি দি লৈছোঁ পিছত আৰু বেজিত সূতা সুমুৱাই থাকিব নালাগে বাৰে এনেকৈ দীঘলকৈ ৰাখি ল'ম পিছত কৰি থাকিম আৰু লাহে দহিখিনি সেইটো কাৰণে একেবাৰে কৰি লৈছোঁ আপোনালোকে এইটো গাঁঠি মনত ৰাখিব সূতাডাল দীঘলকৈ দি 3টা ধুনীয়াকৈ টাইট গাঁঠি লগাই ল'ব যাতে খোল খাই নাযায় আৰু ঢিলা হৈ নাহে বেছি ওলমি আহিলে বেয়া লাগে সেইটো কাৰণে এনেকৈ ধুনীয়াকৈ গাঁঠি দি ল'ব মই এনেকৈ দি লৈছোঁ অলপ দূৰত জোখখিনি কৰি ল'ব আপোনালোকে যদি জোখত অসুবিধা পায় তেতিয়াহ'লে চিন দি ল'ব পাৰে মই চিন দিয়া নাই 1 আঙুলমান আঁতৰত মানে 2টা দিছোঁ আৰু 3-4 আঙুল দূৰত মানে 2টা দিছোঁ এনেকৈ মন কৰিব মই কেনেকৈ দিছোঁ আপোনালোকে যদি অসুবিধা পায় তেতিয়াহ'লে 1 ইঞ্চি 2 ইঞ্চি দূৰত এনেকৈ গাঁঠিবিলাক দি ল'ব আৰু গোটেইখন গাঁঠি মই আপোনালোকক দেখাম বাৰু চাদৰখন গাঁঠি হ'লে একেবাৰে দেখাম আপোনালোকক আৰু এইখন মোৰ চাদৰখন গাঁঠি হৈ গ'ল একদম 2টা সাইডে গাঁঠি আপোনালোকক দেখাইছোঁ আৰু দেখিছে না ওচৰৰ পৰা দেখাইছোঁ অকণমান ডাঠ লাগিছে কিন্তু ডাঠ নহয় পাতলে হৈছে এটা সাইড দেখিলে গম পাব এয়া দেখিছেনে অলপ দূৰত 2টা কৰি দিছোঁ আপোনালোকে ৰেগুলাৰ কৰিব পাৰে বা এনেকৈ 3টাও দিব পাৰে 3টা কৰি অকণমান দূৰতো দিব পাৰে নিজৰ ইচ্ছামতে কৰি ল'ব আৰু আজি অকণমান বেলেগ এটা ডিজাইনত মই গাঁঠিলোঁ আপোনালোকে গম পাইছে চাগে অকণমান বেলেগ হয় ডিজাইনটো সহজ হয় বাৰু ইমান টানো নহয় খালি গাঁঠাৰ ডিজাইনটো অকমান বেলেগ আছিলে আপোনালোকে চাই গম পাইছে ইমান কষ্টও নাই গাঁঠি ল'ব আৰু মোৰ ভিডিঅ'টো যদি চাই ভাল পাইছে তেতিয়াহ'লে লগৰ বন্ধু বান্ধৱৰ লগত শ্বেয়াৰ কৰি দিব তেতিয়া তেওঁলোকেও শিকিব পাৰিব আৰু মই নতুন ভিডিঅ' দি থাকো চাদৰ দহি গুঠাৰ পৰা লগতে ব্লগিংও সকলোবিলাক মোৰ চেনেলত পাই থাকিব আৰু মোৰ চেনেলটো যদি নতুনকৈ চাইছে তেতিয়া চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আৰু লগতে বেল বাটনটো প্ৰেছ কৰি দিব তেতিয়া মই নতুন ভিডিঅ' দিলে আপোনালোকে আপডেটবিলাক পাই থাকিব নতুন ভিডিঅ' দি থাকো মই আৰু লাইক এটা কৰি দিব ভিডিঅ'টো যদি চাই ভাল পালে তেতিয়াহ'লে আজিলৈ বাই বাই